দাদা চাহটো দিছোঁ খাই ল'বা কি করছ বন্ধু এবার বাইরে সাইকেল বন্ধরা Ganyan siya lo ba okay? দাদা আহিছেনে আহকে বহুত গৰম কিমান হল 850 আছে দাদা ৰ আহি আছো জলদি আনিব দেই বহুত জায়গা যাব আছে ল কিবা চাউণ্ড আহি আছে দাদা চাওকচোন দিশা ও দিশা ইমান বাৰ ক'ব লাগে য'তে ত'তে খেলি থাকিব নালাগে বুলি এনি টাইম এটা কথাকে ক'ব লাগে সদায় কিভাবে উত্তৰ কিমান বাৰ কৈছিলোঁ তোক য'তে ত'তে খেলি নাথাকবি সব বস্তু উঠাই দিয়া ভালকে থবি কালি পৰা যদি এনেকা উৎপাত কৰি থকা কথা বেয়া হ'ব কিন্তু দাদা ও দাদা আপুনি কাক গালি পাৰি আছে এ ভণ্টিক কৈ আছো চোৱা কি যে উৎপাত কৰি থাকে সদায় সদায় এটা কথাকে ক'ব লাগে ভণ্টি আপোনাৰ ক'ত ভণ্টি ক'ত দাদা ক'ত আপোনাৰ ভণ্টি দাদা ক'ত তোমাৰ উৎপাদৰ কাৰণে কোনো মানুহ অলপ সময় থাকিব নোৱাৰে ঠিক কৰা এইবোৰ যোৱা হেল্ল' ধন কি কৰি আছা অফিচৰ কাম কৰি আছো কিবা খালি নে নাই খালো তই খালো পিছে তোক এটা কথা ক'বহে ফোন কৰিছোঁ কি কথা পৰহি এবছৰেই হ'ব তোৰ ভণ্টিয়ে আমাক এৰি যোৱা সেই গতিকে তই আহিবি কালি কোনজনী ভণ্টি তোৰ এজনীয়েতো ভণ্টি আছিল ভণ্টিচোন মোৰ ওচৰতে আছে মা কি তই মোৰ লগত ধেমালি কৰি আছা ধন হেল্ল' ধন ৰ মই ভণ্টিক দি আছো শুনিছনে নাই দিশা মাৰ লগত কথা পাতা হেল্ল' দিশা ক'ত যাই আছা দিশা দিশা হেল্ল' মা হেল্ল' শুনা পোৱা নাই হেল্ল' মা হেল্ল' দিশা কি কৰিছ তই দিশা
দাদা চাহটো দিছোঁ খাই ল'বা